পানী মাজত লাগিছে এয়া পানী বহুত দিনৰ মূৰত আহিছোঁ। এইখিনি মই কথা এটা কওঁ, গাখীৰ বুলিয়ে ভাবিছিলোঁ মই। গাখীৰ নেকি? নহয় নহয় পানী। তো আহিছোঁ বহুত দিনৰ মূৰত বনাইছোঁ ভিডিঅ' আৰু এতিয়া মই উৰি ফুৰিম। তোমাৰ হেৰি ভাঙিব পাৰে কিবা মানে বিশেষ। আৰু আমি ওলালোঁ এটি যাত্ৰাত। বতাহৰ শব্দৰ বাবে প্ৰথম ক্লিপটোৱে চাউণ্ড মিউট কৰিবলগীয়া হ'ল। সেইটোত বেয়া নাপাব আৰু দেই ৰাইজ। এয়া বৰ্তমান আমি চাওক জংঘলৰ মাজে মাজে আহি আছোঁ, একদম ওপৰলৈ যাম এতিয়া। কি ক'বা, কেনেকুৱা লাগিছে? মজা লাগিছে। মৰাণৰ পৰা আহিছা, ফিল কেনেকুৱা? এইটো চা পেঞ্চন খোলকাই ৰেডি। মই ঘৰৰ পৰা লগাই যাবা আৰু মই খোলক নাই, খোলকামহে। এই এইবিলাক ষ্টেণ্ডাৰ্ড মানুহ। আমি আহিছোঁ ইয়াত আহোঁতে ভয় কৰিছে। মই থাকোঁতে অলপ ভয় কৰিব লাগে নেকি? টেম্পু ড্ৰাইভাৰ দেখিলে মোক পগলা হৈ যায়, গম পাইছা? টেম্পু ড্ৰাইভাৰ মোক দেখিলে পগলা হৈ যায়। কি নেচাৰৰ কি সুন্দৰ চাউণ্ড। চশমা খোলকাই দিলোঁ কাৰণ শিলত মানে মই আন্ধাৰে মনে একো দেখা নাই, ছানগ্লাছ পিন্ধি বম ভয় লাগিছে। এসোপা চাওকচোন, চব পানী খোজকাঢ়িবলৈ দিগদাৰ হৈছে। চেণ্ডেল পিন্ধি আহিলোঁ, মেইন কথা জোতা পিন্ধি নাহিলোঁ। তো গৈ আছোঁ জংঘলে গৈ আছোঁ। সেইকেইটা আগটা লাগে, দৌৰি যাওঁ অকলে, কিবা কিবি লাগে। তো এয়া গৈ আছোঁ পানীৰ মাজে মাজে। চাওঁ এয়া পানীত নামিব লাগিব এতিয়া, উপায় নাই। দে চেণ্ডেল পিন্ধি ভয় লাগে নহয় খেলাইত। কৃষ্ণ প্ৰভু হে হৰিৰাম কৃষ্ণ জগন্নাথ। এই আগত গৈ আছে জনত পানী। ভাইটি লাঠি লৈ আহিছা যে তুমি? হয় নেকি? এডভেঞ্চাৰ চিনেমা নামহে। তো মোৰ চবতছে পিছে এই জংঘল চবেই ইয়াত খানা চানা বনাই কৰি খাই আছে আৰু আমি মাজা লৈ আহিছোঁ। মাজা তো ভিতৰ से हम जा रहा है। पानी शब्दটো কিন্তু কিছু ভাল লাগে দেই। पानी का साउंड अच्छा लग रहा है। নগাঁও বাহিৰৰ পৰা কোনে কোনে চাইছে কমেণ্ট কৰিব। বহুত দিনৰ মূৰত বনাইছোঁ ভ্লগছ। ইমান ক্লিপ কাটি লোৱা নাই, এবাৰতে লৈ আছোঁ। ইহঁত বহুত আগপা লাগে ন, ল'ৰাকেইটালৈ গৈ আছিলে। ইহঁতে যি লাহে আহিছে আৰু পেণ্টটো তাত খুলিলেও হ'ব। তোৰ পেণ্ট খোলা কোনেও চাই নাথাকেতো। আৰু কি আনিছা খাবলৈ ভাইটি? আৰু কি আনিছা খাবলৈ? হয় নেকি? তোমাৰ হেৰি আছে, তোমাৰ কিবা এয়া এটালৈকে আহি আছে নিজৰ সৈতে যুঁজি। সেয়া এইটো লাঠি লৈ আহিছে, নোৱাৰে আৰু মানে কি কৰিব, উপায় নাই। লাঠি নোহোৱাকৈ নোৱাৰে। সেয়া আগত গৈ আছে আৰু মই পিছে আৰু কাপোৰ চেঞ্জ কৰি ল'লোঁ। গাইছ বহুত দূৰ খোজকাঢ়িছোঁ, ভাগৰ লাগি গৈছে। শিলগালৰ মাজে মাজে হেলমেট লৈ আহিবলৈ বহুত দিগদাৰ হয়। তথাপিও মেইন জেগালৈকে যামেই। কোনোবাই কৈছে 10 মিনিট লাগিব, কোনোবাই কৈছে 1 ঘণ্টা। পাৰিব দেই এইকণ বোলে আৰ্মিত যায়, বোলে পাৰিব লাগিব। মই এইকণ কেনেকৈ যাম এতিয়া? হেলমেট দুটা ধৰ, সেই আজি পেলাই দে। লোকৰ চশমা মোবাইলটো দি থৈ যা। কষ্ট হৈছে, ঘামি গৈছে চব। তলদি আহিছোঁ আমি, এডভেঞ্চাৰ, ফুল এডভেঞ্চাৰ। এইকণ দি যাব লাগিব ন? জাঠি লৈ বিপদতে পৰিছে। গৈ আছোঁ পানী মাজে মাজে। ব্লগটো চাই কেনেকুৱা পাইছে জনাব। ঐ এইখিনিত ভয় লাগিছে, এইখিনি যাবলৈ ভয় লাগিছে ৰাইজ। পৰিলোহেঁতেন এতিয়াই। মই কচ্ছম হাৰিয়ানা পালোঁ তো মজাই। ওপৰটো কিমান দূৰ আছে? আধা পাই গ'ল ভিতৰত। অঁ গম পাইছোঁ।
বৌ এখন দি গ'লেই হ'ল আজি পামগেনে পাই গ'লোহি লাগিছে ফাইনেলি পাই গ'লোহি জলপ্ৰপাত আৰু দেখুৱাম এতিয়া আপোনালোকক বহুতখিনি কষ্টৰ মূৰত আৰু আপোনালোকক দেখাইছোঁ পাই গ'লোহি সেইটো চাওক তো গাইজ এতিয়া গৈ আছোঁ পানীৰ মাজলৈ ভিডিঅ' এটা কৰিলোঁ আমি বৰ্তমান খাবলৈ লৈছোঁ দেখা যায় চবকে তইহে খাইছ মানে বেলেগে নাই আপোনালোকে এইবিলাক খাই পেলাই পেকেটবিলাক য'ত নেপেলাব যিহেতু ইয়াৰ প্ৰকৃতিৰ জেগা গতিকে বেগত ভৰাই নিব ডাষ্টবিনত পেলাই দিব ঘৰত এনেই হেৰি ৰাতি কাঁহী ভাতৰ কাঁহীখন খোৱাৰ পিছত ইটো ৰুমলৈ নিয়নে পাকঘৰলৈ হে চাওঁ এইফালে কথা কোৱা ক'ত পলাইছে নহয় মানে এনেকুৱা কথা ক'লে মানে ভিউজ আহে লাইক আহে চুগলি বান্ধি তললৈ নামি গৈ আছোঁ এতিয়া পাহাৰত গা ধুই আহিলোঁ এতিয়া চাগে বেছি টাইম নালাগিব তললৈ যাওঁতে ওপৰলৈ উঠোঁতেহে টাইম লাগে ভিডিঅ'টো চাই আছোঁ তই লাইক কমেণ্ট কৰি দিব বহুত কষ্ট কৰি বনাইছোঁ আৰু আধা আহিলোঁ আমি আৰু আধা আছে পামগৈ এতিয়া আৰু বেছি সময় নাই ধন্যবাদ ইমানখিনি টাইমলৈকে ভিডিঅ'টো চাই থকাৰ কাৰণে আৰু বাকীখিনিও চাই থাকক আৰু বেছি নাই আমাৰ যাত্ৰা আজি শেষ হ'ব আৰু এইখিনিতে আজি ভিডিঅ'টো শেষ কৰিছোঁ লাষ্টলৈকে ভিডিঅ'টো চাই থকাৰ বাবে আকৌ এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়